নমস্কাৰ, প্যান বৰা ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম। আজি মই এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম আন্ধাৰ। কবি প্যান বৰা। সময় মাজত পাৰ কৰা কিছুমান সময় গতিবেগ সলনি হৈ পৰে। কিছু মুহূৰ্তত আৱেগৰ ভাগত পাৰ কৰা সেই স্মৃতিবোৰ লগতে জীয়াই আছোঁ। আপোনজনে দিয়া আঘাত আৰু সপোনবোৰ ভাঙি যোৱা বেদনা উজাগৰি নিশাৰ অন্ধকাৰৰ মাজত নীৰৱে চকুলোৰ। সময় নোযোৱা যেন লাগিব ধৰে। গোটেই জীৱনৰ মাজত অৰ্থবিহীন কিছুমান প্ৰশ্নৰ উত্তৰ সদায় বিচাৰোঁ। কিছুমানে সুখ বিচাৰি কান্দে, কিছুমানে দুখৰ বুকুত কান্দে। আচৰিত এই জীৱন পৰিক্ৰমা। কিছুমানে বিশ্বাসৰ কাৰণে কান্দে আৰু কিছুমানে বিশ্বাস কৰি কান্দে। প্ৰণয়ৰ ৰং দুহাতত সানি সময় ৰাখিবা সাৱটি। সুখৰ প্ৰচাৰতবোৰে আজি দুখৰ বাটৰ শস্য বুকুত জোৱাই। এসময়ে উৎসৱ আৰম্ভণি গীতেৰে আবেলিৰ বতাহ আজি ভেঙুলি চালি কৰে। আহি থকা দিনটো নাই আস্থা ফুলাম হাঁহিবোৰ বদনামী। 7 সাগৰ 7 দেশ লগ লাগি পৃথিৱী সৃষ্টি হয়। ঠিক তেনেদৰে দুই মন মিলি প্ৰেম সৃষ্টি হয়।